আজি আপোনালোকক মই মাছৰ ভাপত দিয়া দেখুৱাম। তাৰ কাৰণে মই মাছ লৈছোঁ। এইখিনি মই সৰু সৰুকৈ পিচ কৰি লৈছোঁ। এইখিনি মই বগা সৰিয়হ লৈছোঁ। বগা সৰিয়হ মই 4 চামুচ লৈছোঁ আৰু ক'লা সৰিয়হ মই 1 চামুচ লৈছোঁ। এইখিনি অলপ টাইম মই তিয়াই থৈছোঁ। তাৰপিছত মই লৈছোঁ 7 মুঠা নহৰু লৈছোঁ, জলকীয়া 5টা লৈছোঁ, ধনিয়া লৈছোঁ, আদা এটুকুৰা লৈছোঁ আৰু মই নেমু লৈছোঁ। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। মিক্সাৰ জাৰটোত মই সৰিয়হখিনি দি ল'ম, এইখিনি মিক্সাৰত মাৰিবৰ কাৰণে। ইয়াত আদা নহৰুখিনি দি দিম মিক্সাৰত। কেঁচা জলকীয়াখিনি মই পিছত দিম। সৰু সৰুকৈ আদাখিনি কাটি লৈছোঁ। এইখিনি মই মিক্সাৰত মাৰি ল'ম। এইখিনি হৈ গ'ল। এতিয়া ইয়াত সৰিয়হখিনি দি দিম। সৰিয়হখিনি দি হ'ল। কেঁচা জলকীয়াখিনি ফালি দিম ইয়াত। জলকীয়াখিনি ফালি দিলোঁ। ইয়াত অকণ নেমু চেপি দিম। ধনিয়াখিনি ইয়াতে কুটি দিছোঁ। আৰু অলপ কেঁচা মিঠাতেল দিম ইয়াত। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি লওঁ। এইখিনি হৈ গৈছে মিক্স কৰা। হালধি পাতখিলাত অকণমান মিঠাতেল সানি দিছোঁ। এতিয়া মাছখিনি ইয়াত দি দিম। হৈ গৈছেগৈ, এতিয়া পেক কৰি দিম। হালধি পাতৰ পৰাই মই উলিয়াই লৈছোঁ। এডাল বান্ধি দিম এতিয়া তলৰ পৰা। আৰু এটা গাঁঠি দি দিছোঁ। এইটো হৈ গ'ল। পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। ইয়াত ভৰাই দিছোঁ এতিয়া। পানীখিনি দি দিছোঁ ইয়াতে। এইখিনি পানীখিনি অকণ গৰম হৈ লওক। ইয়াতে এডাল বহাই দিছোঁ ষ্টেণ্ডডাল। পানীখিনি গৰম হৈ গ'ল। মই ইয়াতে এইটো দি দিছোঁ। 20 মিনিটৰ পিছত চাম মই। 20 মিনিটৰ কাৰণে এইখিনি মই এনেকৈ থৈ দিম। 20 মিনিট হৈ গ'ল। এতিয়া মই মাছটো হৈছে নাই চাম। মাছটো হৈ গৈছে। আপোনালোকক পিছৰখিনি দেখুৱাই আছোঁ। এইখিনি মোৰ হৈ গৈছে পাতত দিয়া মাছখিনি। খাবলৈ বিৰাটেই ধুনীয়া লাগে। এনেকৈ খাই চাব। আৰু যাৰ হালধি পাত আছে এনেকৈ ভাপত দি খাবচোন। হালধি পাতত দিলে যে আৰু ভাল লাগে খাবলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।